প্ৰথমখিনি চবে ৰাখে শেষৰখিনি কোনো নাখায় বাতৰুৱা বতাহৰে বাহুনিবা ৰঙচুৱা সপোনৰো হাউলিছা ভাৱনা গালেৱা সঘনে অহা যোৱা দুপৰীয়া পথাৰতে জাউৰি বেথা কেঁচা পাতে চুমি যোৱা চেতুকা দেহা কল্পনায়ে বুঢ়ী কল্পনাতে বহি তই এখান ধৰাকে থাকি হ'ল তই গামোচা দিবা নালগে তই নি হেৰি কৰিবি ভক্তিদা কোনে সজাইছে এইগিলা गजब बेइज्जती है ঘূৰি ফুৰা মনটোকে কোনেনো বান্ধিব ঘূৰি চিলা হৈও আকাশত নাচিব মাতি মাতি মন এটা পাবলৈ যেতহে পা কতেনো গৈ পাম কলৈ যাম কতেনো গৈ পাম কলৈ যাম কলৈ যাম কমাৰ ফটো চাইলে বতাহৰে বাহুনিবা ৰঙচুৱা সপোনৰো হাউলিছা ভাৱনা গালেৱা সঘনে অহা যোৱা দুপৰীয়া পথাৰতে জাউৰি বেথা কেঁচা পাতে চুমি যোৱা জেতুকা দেহা কল্পনাতে বুঢ়ী কল্পনাতে বহি বেলুন ফুলা প্ৰেক্টিচ কৰি আছে মানে পুৰা প্ৰতিযোগিতা চলি আছে এতিয়া আমি বেলেগ ৰুমত যাম চাই থাকিব তেওঁৰ লগত মই বিয়াখন কথা পাতিম হঠাৎ তেওঁৰ মোবাইলত এটা ফোন আহিল ফোনটো অহাৰ লগে লগে তেওঁ কিয় হৈছে আৰু তেওঁ যিহেতু অসমৰ বাহিৰৰ ব্যক্তি তেওঁ গোটেই কথাখিনি তেওঁলোকৰ নিজৰ ভাষা যেতিয়া মই ভাবিলোঁ নিশ্চয় চিফ মিনিষ্টাৰৰ হ'ব পাৰে বা কোনোবা তেওঁৰ ওপৰৰ বিষয়া হ'ব পাৰে তাৰ কাৰণে তেওঁ অসমৰ পৰা তেওঁ ফোনটো ৰাখিলে তেওঁ আকৌ সুধিল তেওঁ সুধিল তেওঁ ক'লে যে পঢ়োৱা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক তেওঁ অসমত ডিচি হিচাপে আবেদন কৰাৰ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক IAS বিষয়া ডিচি ডেপুটি কমিছনাৰ কেনেকৈ সন্মান পাইছে
এই শিক্ষকজনে গম পোৱা নাই কিয় হৈছিলে শুই আছিলে ৰেচপেক্ট থাকে সদায় মানুহৰ